ওয়েলকাম ব্যাক মাহমুদৰ ব্লগছ। বৰ্তমান আমি গৈ আছোঁ এখন বিয়া খাবলৈ আৰু আমি বিয়া খাবলৈ যোৱাৰ আগতে যি গাড়ীখনেৰে আমি গৈ আছোঁ এই গাড়ীখনৰ প্ৰথমতে অলপ ৰিভিউ কৰি লওঁ। মাৰুতি সুজুকি আৰ্টিকা XBI টপ মডেল। চাওক, আপোনালোকে চাব পাৰে, আপোনালোকক স্ক্ৰীনত আহি আছে। চাওক কিমান ধুনীয়া লুক। 360 ডিগ্ৰী ভিউ দেখুৱাইছোঁ বাহিৰৰ পৰা, এতিয়া ভিতৰৰখিনি দেখুৱাইছোঁ অলপ আপোনালোকক। মাৰুতি সুজুকি আৰ্টিকাৰ যিটো লুক আহিছে আপোনালোকে চাব পাৰে। চাওক, আপোনালোকক অলপ দেখুৱাইছোঁ। আৰু ভিতৰৰ ফেচিলিটি কেনেকুৱা, ভিতৰৰ ষ্টাইলটো কেনেকুৱা, আৰু বাহিৰৰ অলপ দৃশ্য আপোনালোকক দেখুৱাইছোঁ, ভিতৰৰ অলপ দৃশ্য দেখুৱাইছোঁ। ফটোৰ জৰিয়তে আপোনালোকক অলপ দেখুৱাইছোঁ। মানে কিমান ধুনীয়া, কিমান সৌন্দৰ্য, কিমান ভাল লগা। চাওক, আপোনালোকে চাব পাৰে, অলপ দেখুৱাইছোঁ আপোনালোকক। এতিয়া আমি গাড়ীখনৰ ভিতৰত উঠি গাড়ীৰ ভিতৰত কি ফেচিলিটি আছে, কেনেকুৱা সুবিধা, কেনেকুৱা এচেছৰিজ আছে, কিমান মানে গোটেইখিনি আপোনালোকক অলপ দেখুৱাম। কিন্তু আপোনালোকে প্ৰথমতে চাই লওক গাড়ী কি কালাৰৰ হয় আৰু কি কালাৰৰ আছে আপোনালোকে। আৰু 7জন মানুহ যাব পৰা এটা ধুনীয়া এটা, যিবিলাক মানুহৰ ডাঙৰ ফেমিলি থকা সেইবিলাক মানুহে কিনিব পাৰে। বহুত ধুনীয়া, বহুত ভাল লগা আৰু বহুতেই ভাল লাগিছে। বহুত ধৰণৰ ষ্টাইলিছ থকা গাড়ীও আছে। ABS আছে, ABS নথকাও আছে, অট'মেটিক আছে, মেনুৱেল আছে। কি কালাৰৰ গাড়ী হয় সেই কালাৰকেইটাও দেখুৱাইছোঁ আপোনালোকক। আৰু আপোনাৰ এই মাৰুতি সুজুকি আৰ্টিকা যিটো আছে এইটো আপোনাৰ 1462 cc হয়। আপোনালোকে চাব পাৰে। চাওক, এইটো AC কণ্ট্ৰল, হিটাৰ, তাৰপিছত আপোনাৰ এইটো আছে আপোনাৰ গিয়াৰৰ, এইটো হেণ্ড ব্ৰেক। আৰু আপোনালোকক দেখুৱাইছোঁ। চাওক, ক্লাছ ডিছ আছে, ব্ৰেক, এস্কেলেটাৰ, আৰু ইয়াত আছে আপোনাৰ চাৰ্জ কৰিব পৰা মোবাইলৰ। আৰু যিটো মিউজিক ছিষ্টেম আছে গাড়ীৰ ভিতৰত, গোটেইখিনি কণ্ট্ৰল কৰিব পৰা কেপাচিটিটো আপোনাৰ ষ্টাৰ্টিঙত দিয়া হৈছে, আপোনালোকে চাব পাৰে। চাওক, আৰু আপোনাৰ যিটো ড'ৰ মিৰাৰ আছে, যিটো আপোনাৰ গ্লাছ, খিৰিকীত লগা যিটো গ্লাছ আছে, ওপৰলৈ উঠে তললৈ নামে, গোটেইখিনি কণ্ট্ৰল কেপাচিটি ড্ৰাইভাৰৰ ওচৰত দিয়া হৈছে। আৰু এটা ড'ৰৰ ওচৰতো আছে এইটো ফেচিলিটি। আৰু আপোনাৰ চাওক, আপোনালোকে চাব পাৰে, মই যিটো গাড়ীত আছোঁ এইটো একেবাৰে নতুন ব্ৰেণ্ড নিউ গাড়ী। কিন্তু গাড়ীৰ পৰা আৰু এটা গাড়ীৰ সন্মুখত আছে, সেইটো আপোনাৰ আৰ্টিকা হয়, কিন্তু সেইটো পুৰণা হয়। কিন্তু বৰ্তমান আপোনালোকক নতুন গাড়ীখনৰহে ৰিভিউ কৰিছোঁ অলপ আপোনালোকে চাব পাৰে। চাওক, আৰু বিভিন্ন ধৰণৰ সুবিধা, ধৰি লওক এয়াৰ বেগ আছে, তাৰপিছত AC যিটো আছে, AC আপোনাৰ ওপৰত আছে, তলত আছে, দুয়োপিনে আছে, মাজত আছে। আৰু এইটো চাওক, আপোনালোকে চাব পাৰে, মিৰাৰৰ গ্লাছ ওপৰত তল কৰিব পৰা, লক ছিষ্টেমটো কিমান সুবিধা আৰু কিমান সৌন্দৰ্যমুক্ত আৰু কিমান ভাল লগা। আৰু যিটো লকৰ যিটো কেপাচিটি হয়, AC কণ্ট্ৰল, যিবিলাক AC, চাওক, আপোনালোকে চাব পাৰে, সন্মুখত আছে, ওপৰত নিব পাৰিব, তলত নিব পাৰিব। আৰু কেনেকুৱা আপোনাৰ বিচাৰে, যিটো সময়ত যেনেকৈ বিচাৰে তেনেকৈ ইউজ কৰিব পাৰিব। মানে ক'বলৈ গ'লে ডাঙৰ ফেমিলি থকা পৰিয়ালৰ কাৰণে বহুত ভাল। আৰু চাওক, আপোনালোকে চাব পাৰে, ড্ৰাইভাৰৰ ওচৰত গোটেইখিনি কেপাচিটি, গোটেই গাড়ীৰ কণ্ট্ৰল ড্ৰাইভাৰৰ ডৰত দিয়া হৈছে। 3 hours later. এতিয়া আমি বিয়া খাবলৈ গৈ আছোঁ। আমি যিটো গাড়ীত আছোঁ এইটো গাড়ীৰ অলপ ৰিভিউ কৰিলোঁ আপোনালোকক। আৰু বৰ্তমান আমি আহি পালোঁ মৈৰাবাৰী কলেজৰ সন্মুখত বৰ্তমান ৰখি আছোঁ। আৰু কলেজৰ সন্মুখৰ পৰা আকৌ যাত্ৰাটো আৰম্ভ কৰিলোঁ। কইনাবাৰীৰ ঘৰলৈ গৈ আছোঁ, আপোনালোকে চাব পাৰে। A few moments later. বৰ্তমান আমি কইনাবাৰীৰ ঘৰত আহিলোঁ। আমাৰ বৰ্তমান আপোনালোকে চাব পাৰে, মোৰ কেমেৰাৰ সন্মুখত আহি আছে। কইনাবাৰীৰ পৰিৱেশ দেখুৱাইছোঁ, আপোনালোকে চাব পাৰে কিমান ধুনীয়া পৰিৱেশ। আৰু আমি গেটৰ সন্মুখত দৰাক লগত লৈ বহি আছোঁ।
ইয়াত কিবা কিবি কাৰ্যসূচী আছে কিবা আপোনাৰ নিয়ম নীতি সেইবিলাক এনজয়ৰ নিচিনা মানে ধৰি লওক পাৰ্টিৰ নিচিনা কিবা আপোনাৰ আনন্দ কৰিব পৰা কিছুমান মুহূৰ্ত আছে আপোনালোকক অলপ অলপ দেখুৱাইছোঁ আপোনালোকে মোৰ প্লিজ মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকক চাওক বিভিন্ন ধৰণৰ ধৰি লওক ৰিং দি আছে মিঠাই খাব লগা হৈছে আৰু গেটৰ সন্মুখত দৰাক ৰখাই অলপ কিবা কিবি নানান ধৰণৰ কিবা কিবি আছে সেইবিলাক কাৰ্যসূচী কৰা হৈ আছে আৰু দৰাৰ পৰা টকা খুজিছে এইবিলাক মানে এক্টিভিটিছ হৈ থাকে বিয়া বাৰুত হয় আপোনালোকক অলপ অলপ দেখুৱাইছোঁ অৱস্থাটো চাওক না স্নাউ স্প্ৰেবিলাক মাৰি একো দেখিব পৰা নোহোৱা হৈ গ'ল এনেকুৱা হৈ গ'ল অৱস্থা চাওক আপোনাক আমি আমাৰ দৰাকো বিচাৰি পোৱা নাই গৰ্বনা হৈ গ'ল গোটেইখিনি বগা হৈ গ'ল চাওক আপোনালোকে আৰু অৱস্থা চাওক দুজনীমান মাইনা আহিছিলে মাইনাৰ অৱস্থাই নাই চাওক অৱস্থাটো চাওক মানে আমি আৰু বিয়া খালোঁ কিন্তু ক'ৰবাত এইবিলাক মাৰিলে কাজিয়া মানে অলপ বেয়া পায় মানে কিন্তু ইয়াত কোনো ধৰণৰ দুয়োপক্ষৰে ওলটা পলটা দি আছে কোনো ধৰণৰ অসুবিধা নাই অৱস্থাটো চাওক দুজনী মাইনাৰ অৱস্থা একো দেখিব পৰা নাযায় গোটেইখিনি বগা হৈ গ'ল খোৱা লোৱাৰ যিমান কেক আছিলে মিঠাই আছিলে বিভিন্ন ধৰণৰ বস্তু অনা হৈছিলে গোটেইখিনি বেয়া হৈ গ'ল অৱস্থাটো চাওক আপোনালোকে আৰু মাইনা দুজনৰ মেকআপো বেয়া হৈ গ'ল স্নাউ স্প্ৰে বেয়া কৰি পেলালে আপোনালোকক দেখুৱাইছোঁ চাওক অলপ অলপ আৰু আমি এতিয়া বিয়া বাৰু আহিলোঁ এতিয়া খাই বৈ আকৌ ঘৰলৈ উভতি যাম কিন্তু আজিৰ ভিডিঅ'টো আৰু বেছি বাকী নাই আপোনালোকে চাই থাকক অলপমান আছে যদি মাৰুতি চুজুকি আৰ্টিকাৰ ৰিভিউখন কিবা মোৰ অলপ ভুল হৈছে বা নজনাত মই যিমান জানো সিমান আপোনালোকক দেখুৱাব বিচাৰিছোঁ যদি ভাল পাইছে তেতিয়াহ'লে এটা লাইক কৰিব আৰু যদি কিবা মোক জনাবলৈ থাকে আপোনালোকে কমেণ্টত জনাব পাৰে আৰু যদি কিবা মোৰ ভুল হৈছে নিজ বুলি ক্ষমা কৰি কমেণ্টত শুধৰাই দিব আৰু আপোনালোকে চাওক বিয়া পাৰ্টিটো বহুত এনজয় হৈছে বহুত ভাল হৈছে প্লিজ কোনোবাই যদি মোৰ চেনেলত নতুন আহিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে বেল আইকনখন বজাই দিব ভিডিঅ' আপলোড কৰাৰ পিছত নটিফিকেশ্যনটো পোৱাৰ কাৰণে প্লিজ আৰু যদি কিবা ভুল হৈছে নিজ বুলি ক্ষমা কৰি কমেণ্টত শুধৰাই দিব এতিয়া আপোনালোকে চাই থাকক আৰু ইয়াৰো প্ৰায় কাৰ্যসূচী শেষ হৈ আহিছে ভিতৰত গৈ কিবা কিবি খোৱাৰ ব্যৱস্থা কৰিছে খাই বৈ বিয়া বাৰু হৈ যোৱাৰ পিছত আকৌ ঘৰলৈ উভতি যাম আপোনালোকক অলপ অলপ দেখুৱাই লৈ যাম আৰু আপোনালোকে প্লিজ মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু বেছি সময় নাই প্ৰায় 1 মিনিটমান আছে ভিডিঅ'খন আৰু আপোনালোকে চাব পাৰে চাওক বিয়া বাৰু কইনাবাৰীৰ পৰিৱেশ চাওক বিয়া বাৰীৰ পৰিৱেশ এতিয়া আমাক দৰাক ভিতৰলৈ যাবলৈ দিয়া নাই তৰ্ক বিতৰ্ক হৈ আছে চলি আছে চাওক আপোনালোকে চাব পাৰে বিভিন্ন ধৰণৰ আনন্দময় A few moments later. বিয়া বাৰু হৈ গ'ল এতিয়া আমাৰ আকৌ আমি এতিয়া উভতি যাব লাগে ঘৰলৈ আহিলোঁ ফাইনেলি ঘৰলৈ উভতি গুড বাই থেংক ইউ